জুনাইত 19 বছৰ অনুৰ্ধৰ ভলীবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ। অসম চৰকাৰৰ ভলীবল ছামাৰ কেম্প আণ্ডাৰ দ্য ষ্টেট লেভেল এডভাইজৰী কমিটি ফৰ ষ্টুডেণ্টছ এণ্ড ইউথ ৱেলফেয়াৰ সৌজন্যত সমগ্ৰ অসমৰ লগতে জুনাইতে 15 জুলাইৰ পৰা জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জুনাই ভলীবল সন্থাৰ উদ্যোগত আৰু কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত 19 বছৰ অনুৰ্ধৰ যুৱকৰ ভলীবল প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে, যি সময়ত নৱপ্ৰজন্মৰ মাজত বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সেৱনে কাল ৰূপ ধাৰণ কৰিছে। বহু পৰিয়ালৰ জীৱন অশান্তি অন্ধকাৰচন্ত হৈ পৰিছে। তেনে সময়তে জুনাই ভলীবল সন্থাৰ উদ্যোগত আৰু কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত অঞ্চলটোৰ যুৱ চামক বিভিন্ন খেলা ধূলাত ব্যস্ত ৰাখি এক সুস্থ পৰিৱেশৰ বাতাবৰণ সৃষ্টিৰ লক্ষ্যৰে ভলীবল প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰাক ৰাইজে আদৰণি জনাইছে। মহেন্দ্ৰ তাই আধৰা আৰু জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগে উদ্বোধন কৰা আজিৰ পৰা আৰম্ভ হোৱা ভলীবল প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত জুনাই ভলীবল সন্থাৰ সভাপতি চাম্পল নাৰ্জাৰী, সমাজকৰ্মী তথা ধেমাজি জিলা হকী সন্থাৰ সম্পাদক প্ৰণৱ তাই, জুনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু, গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য পাৰ্থ চেত্ৰী, সমাজকৰ্মী বিনোদ দলে, নৰ্থ ইষ্ট ক্লাবৰ সভাপতি নৱ দেউৰী আদি কেইবাজনো গণমান্য ব্যক্তি উপস্থিত থাকে। খেলো জুনাই, মোৰ মত হৈছে খেলো জুনাই। খেলৰ পৰিৱেশ আনিব লাগে, সুস্থ সমাজ গঢ়িব লাগে, ড্ৰাগছমুক্ত অসম গঢ়িব লাগে, জুনাই গঢ়িব লাগে। সেয়াই আজি জুনাই ভলীবল ক্লাবৰ আৰু কৰ্মভূমি কৰ্মযোগী ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু অসম চৰকাৰৰ SLACৰ সহযোগত আমাৰ জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আণ্ডাৰ-19 গ্ৰীষ্মকালীন আমাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। ইয়াত উপস্থিত হৈছে আমাৰ জুনাই হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰাণজিৎ পেগু ছাৰ, আমাৰ জ্যেষ্ঠ সাংবাদিক ৰয়েল পেগু ডাঙৰীয়া, অশোক পাৰিক ডাঙৰীয়া, আমাৰ দেবেন টাইম ডাঙৰীয়া আৰু আমাৰ গোৰ্খা ডেভেলপমেণ্ট বৰ্ডৰ সদস্য আমাৰ পাৰ্থ চেত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ বিশিষ্ট সমাজসেৱকসকল আৰু আমাৰ ঢকুৱাখানা, ধেমাজি, গোগামুখ, ডিব্ৰুগড় আৰু জুনাইৰ উঠি অহা আণ্ডাৰ-19 যুৱ চামে অংশগ্ৰহণ কৰিছেহি। আৰু অনাগত দিনত আমি জুনাইত সুস্থ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত আৰু খেলৰ পৰিৱেশ অনাৰ ক্ষেত্ৰত এই পদক্ষেপটো লৈছোঁ। আৰু মই বিশেষকৈ জুনাই ভলীবল ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিম। তেখেতলোকে অনুৰোধত আজি অসম চৰকাৰৰ SLAC মহোদয়, আমাৰ সদস্য সচিব গীতাৰ্থ গোস্বামী মহোদয়ে আমাক সহায় সহযোগিতা আগবঢ়ায়, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত যেনেকৈ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছে। খেল মহাৰণৰ জৰিয়তে জুনাইত এইবাৰ ভলীবল আমাৰ আছিলে খেলুৱৈসকলে ধেমাজি ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ কাৰণে আমাৰ অংশগ্ৰহণ কৰিছে আৰু ৰানাৰ্ছ আপ হৈছিল। কিন্তু অনাগত উচিত প্ৰশিক্ষণ নোহোৱাৰ কাৰণে পিছ পৰি আছে। সেইটো কাৰণে এই পদক্ষেপটো লৈছোঁ। আৰু আমাৰ যিমান সদস্য আছে, আমাৰ কৰ্মভূমি কৰ্মযোগী ইমান সদস্য আছে, সকলোৱে মই সহযোগ কৰাৰ কাৰণে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে জুনাই ভলীবল ক্লাবৰ সকলো সদস্যকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে দেহে কেহে লাগি আছে, জ্যেষ্ঠ সাংবাদিকৰ লগতে যিমান সাংবাদিক বন্ধু আছে, আপোনালোকক মই ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আজি যেনেকৈ পদক্ষেপ লৈছোঁ, সেই পৰিৱেশটো যাতে গঢ়াৰ ক্ষেত্ৰত আপোনালোকেও মোক সহায় সহযোগ লাগিব, জুনাইৰ আশীৰ্বাদ লাগিব। আৰু জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ শিক্ষাগুৰু অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে ইয়াত আমাক পাৰ্মিশ্যন দিয়াৰ কাৰণে। আৰু ইয়াত খেলপথাৰ বহুত উপযুক্ত খেলপথাৰ নথকাৰ কাৰণে আমি পদক্ষেপ ল'ব পৰা নাই। আৰু সেইটো কাৰণে আমি NGOৰ জৰিয়তে, ক্লাবৰ জৰিয়তে আমি ট্ৰেক্টৰেৰে পাতি পেলাই সেই ব্যৱস্থাটো কৰিছোঁ। আৰু অনাগত দিনত ভাল গ্ৰাউণ্ড এটাৰ কাৰণে চেষ্টা কৰিম। ইয়াৰে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জুনাইত এটা ডাঙৰ ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম আৰু এনেকুৱা খেলাৰ পৰিৱেশ আমি গঢ়াৰ স্বাৰ্থত আমি ইয়াৰে মই অনুৰোধ জনাইছোঁ। আমাক ষ্টেডিয়াম লাগে, ইনডোৰ ষ্টেডিয়াম লাগে, আউটডোৰ ষ্টেডিয়াম লাগে। আৰু অনাগত এই চৰকাৰৰ দিনত হ'লে মই ভাল পাম। এই প্ৰশিক্ষণ শিবিৰটো কেইদিন হ'ব আৰু ইয়াত কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছে? এতিয়ালৈকে আমাৰ 35 জনে অংশগ্ৰহণ কৰিছে আৰু আমাৰ 25 তাৰিখলৈ আছে বাহিৰৰ কেইটা যাবগৈ। তাৰপিছত এমাহ কৰিম বুলি কৈছোঁ। গৰমত কিমান দিনীয়া হ'ব? এমাহ। এমাহ। কিন্তু তাতকৈ বেছি কৰিবলৈ যদি সিহঁতে ৰিকুৱেষ্ট কৰি আছে আমাৰ খেলুৱৈসকলে, তাক আমি চেষ্টা চলাম। ধন্যবাদ।